ঘৰুৱা দিহা আৰু বনৌষধিয়ে আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান আজি দিম বুলি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। হয় বন্ধুসকল, আজি আমাৰ মাজত আছে ঘৰুৱা চিকিৎসা তথা বনৌষধিৰ লগত জড়িত এজন চিকিৎসক শ্ৰী গজেন্দ্ৰ ৰাজখোৱা ডাঙৰীয়া। আহক আপোনালোকৰ আগত আমি তেওঁক পৰিচয় কৰাই দিওঁ। নমস্কাৰ গজেন্দ্ৰ ৰাজখোৱা ডাঙৰীয়া, বনৌষধি আৰু চিকিৎসাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকৰ অনুষ্ঠানলৈ আজি মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ। হয় বন্ধুসকল, আপোনালোকে আপোনালোকৰ সমস্যাৰ বাবে আমাৰ টোল ফ্ৰী নম্বৰ 24252627লৈ কল কৰি আমাক জনাব পাৰে। আপোনালোকৰ সমস্যাৰ সমাধান আমাৰ ৰাজখোৱা ডাঙৰীয়া পোনপটীয়াকৈ আপোনালোকৰ আগত দাঙি ধৰিব। ৰাজখোৱা ডাঙৰীয়া, ইতিমধ্যে আমাৰ ফোন কলসমূহ আহিব আৰম্ভ হৈছে। আমি প্ৰথমটো ফোন কল ল'বলৈ চেষ্টা কৰিছোঁ। হেল্ল', আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে খুব চমুকৈ আমাৰ আগত কওক। ছাৰ, আজি 4-5 দিনৰ পৰা আমাৰ টিউবৱেলটা পানী নোলোৱা হ'ল, মই কি কৰোঁ বাৰু ছাৰ? ডাঙৰীয়া, আপোনাৰ বেমাৰৰ প্ৰতিকাৰটো মই আপোনাক দি দিছোঁ। আপুনি টিউবৱেলটো গৈ ঠিকছে কুঠাৰে দুগদিৰ দি আপুনি টিউবৱেলটো ভাঙি পেলাব, বুজিছে নাই? তেতিয়া আপোনাৰ সমস্যাৰ সমাধান ঠিক হৈ যাব। বন্ধুসকল, এইখিনিতে আপোনালোকক মই কথা এটা কৈ থওঁ। আমাৰ টোল ফ্ৰী নম্বৰ 200, 300, 400ত আপোনালোকে আপোনালোকৰ প্ৰশ্নসমূহ SMS যোগে আমাক পঠিয়াব পাৰিব। ৰাজখোৱা ডাঙৰীয়া, ইতিমধ্যে আমালৈ SMS সমূহ অহা আৰম্ভ হৈ গৈছে। আমাৰ গোলাঘাটৰ পৰা এজনে SMS কৰিছে যে তেওঁ কৈছে তেওঁৰ তলপেটটো অলপ বিষ হৈ থাকে। ইয়াৰ সমাধান আপুনি কি দিব? হয়, মই তেখেতৰ সমস্যাৰ কথা গম পাইছোঁ। তেখেতে ৰাতিপুৱা খালী পেটত আধা কেজিকৈ চূণ পানীৰ লগত মিহলাই 1-1.5 মাহমান খাব লাগিব। এইদৰে সদায় 1-1.5 মাহমান খোৱাৰ পাছত তেখেতৰ পেটৰ বিষ নাইকিয়া হৈ যাব। কম দামতে চূণ পায়, ওচৰৰ গেলামালৰ দোকানৰ পৰা 4-5 বস্তামান চূণ আনি গোটাই ল'ব। হয়, নিশ্চয় তেওঁৰ সমস্যাৰ সমাধান ইতিমধ্যে পাই গৈছে। এতিয়া আমালৈ আৰু এটা SMS পঠিয়াইছে শিমলুগুৰিৰ পৰা। তেওঁ কৈছে যে তেওঁ বহিলে উঠিবলৈ মন নাযায়। ইয়াৰ বিষয়ে আপুনি কি ক'ব? হয়, এই সমস্যা বহুত মানুহৰে হয়। ইয়াৰ বাবে এটা উপায় মই বিচাৰি উলিয়াইছোঁ যে 3 হাতমান দীঘল এডাল ভলুকা বাঁহ লৈ আপোনাৰ টিকাত যিমান পাৰি জোৰেৰে আপোনাৰ ওচৰত থকা মানুহক কোবাবলৈ দিব। এইদৰে আপুনি এসপ্তাহমান কোবোৱাৰ পিছত আপুনি দেখিব যে আপোনাৰ বহিবলৈ মন নোযোৱা হৈ যাব। এইদৰে আপোনাৰ এই বেমাৰ দূৰ কৰিব পাৰে। হয় ৰাজখোৱা ডাঙৰীয়া, আমালৈ আৰু এটি SMS পঠাইছে শিমলুগুৰিৰ পৰা। তেওঁ কৈছে যে তেওঁৰ ল'ৰাটোৰ অনবৰতে নাকৰ পৰা পানী ওলাই থাকে। ইয়াৰ বিষয়ে আপুনি কি ক'ব? নাকৰ পানী ওলাই কৈছে ন? ইয়াৰ এটাই উপায় আছে। 2টা ৰঙা ভোট জলকীয়া মিহিকৈ খুন্দি তাৰ ফেনাইলৰ লগত এটা মিশ্ৰণ বনাই ল'ব লাগিব। এই মিশ্ৰণটো ল'ৰাজন শুই থাকোঁতে ওপৰমুৱাকৈ ৰাখি ল'ৰাজনৰ নাকত 2 চামুচ জলকীয়াৰ মিশ্ৰণটো ভৰাই দিব লাগিব। এইদৰে 4-5 মাহমান ব্যৱহাৰ কৰাৰ পিছত দেখিব যে ল'ৰাজনৰ নাকৰ পানী বন্ধ হৈ গৈছে। আৰু সেই ল'ৰাজনক ৰাতিপুৱা 2 বাটি জালুক চুবাই খাবলৈ দিব। এইদৰে ব্যৱহাৰ কৰি থাকিব, আপোনাৰ ল'ৰাজনৰ নাকৰ পানী ওলোৱা জীৱনৰ বাবে বন্ধ হৈ যাব। ৰাজখোৱা ডাঙৰীয়া, নুমলীগড়ৰ পৰা আমালৈ SMS যোগে এজনে কৈছে যে তেওঁৰ ডিঙিটো অনবৰতে শুকাই থাকে। ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আপুনি কি ক'ব? এই বিষয়ে মই বিশেষ একো নকওঁ। যদি তেওঁ ভাতৰ মাহৰ লগত ঔটেঙা বাকলি খুন্দি তাৰ লগত 5 পেকেট যিকোনো শ্বেম্পু মিলাই এটা মিশ্ৰণ বনায়, এই মিশ্ৰণটো যদি দিনে 2 বাৰকৈ খায়, এমাহৰ ভিতৰত তেওঁ এই ডিঙি শুকোৱা বেমাৰটোৰ পৰা মুক্তি লাভ কৰিব। বন্ধুসকল, আহি আমি এই অনুষ্ঠানটো শেষৰ পিনে আগবাঢ়িছোঁ। আমাৰ এই শেষৰটো প্ৰশ্ন কৰিছে যোৰহাটৰ পৰা। তেওঁ কৈছে যে তেওঁ যদি কিবা বস্তু খায় তাৰ সোৱাদ নাপায়। ৰাজখোৱা ডাঙৰীয়া, আপুনি এই বিষয়ে কি ক'ব? হয়, যদি 2টা পকা ভোট জলকীয়া মিহিকৈ খুন্দি তেওঁৰ জিভাত লগাই দিয়া হয় আৰু এই মিশ্ৰণটো 5 মিনিটমানৰ বাবে ৰখা হয় জিভাত, তেনেহ'লে এই বেমাৰটো আপুনি ভাল হৈ যাব। বন্ধুসকল, আমাৰ এই ঘৰুৱা দিহা আৰু বনৌষধি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই অকণমান হ'লেও আনন্দ উপভোগ কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই দিব। আৰু আজিৰ এই ভিডিঅ'টো যদি পাৰ্ট 2 লাগে, তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।